পৃথিৱীখনত সূৰ্য উদয় আৰু মাৰ্জৰ ওপৰত ভিত্তি কৰি ৰাতিপুৱা আৰু ৰাতি হোৱাৰ ঠাৱৰ কৰা হয়। এই সূৰ্যটো যদি কিছুমানৰ বাবে নক্ষত্ৰ আন কিছুমানৰ বাবে দেৱতা। যি কি নহওক, এই সূৰ্য পৃথিৱীত বাস কৰা জীৱ-জন্তু আৰু গছ-গছনি সকলোৰে বাবে গুৰুত্বপূৰ্ণ নক্ষত্ৰ। আপুনি কেতিয়াবা এই সূৰ্যৰ বিষয়ে ভাবি চাইছেনে? ইয়াৰ আকৃতি, তাপ, সূৰ্যৰ ৰশ্মি যি নেকি জীৱনৰ মৃত্যুকৰণৰ কাৰণো হ'ব পাৰে। যদি এইবোৰৰ বিষয়ে আপুনি জ্ঞাত নহয় তেন্তে আছামিজ আননোন ফেক্টৰ এই ভিডিঅ'টো মাত্ৰ আপোনাৰ বাবে। সূৰ্যৰ পৃথিৱীতকৈ প্ৰায় 109 গুণ ডাঙৰ। সূৰ্যৰ ৰশ্মি পৃথিৱীৰ মাটিত পৰিবলৈ 8 মিনিট 17 ছেকেণ্ড সময় লয়। সূৰ্যৰ ভিতৰভাগৰ তাপমাত্ৰা 14,99,09,726 ডিগ্ৰী চেলচিয়াছ। আপুনি একবাৰ অনুমান কৰি চাওকচোন। অনুমান কৰা হয় যে সূৰ্যৰ বয়স প্ৰায় 4.6 বিলিয়ন বছৰ। সূৰ্য পৃথিৱীতকৈ ইমান ডাঙৰ যে ই প্ৰায় 13 লক্ষ পৃথিৱীৰ ইয়াৰ ভিতৰত স্থান দিব পাৰিব। সূৰ্যৰ ভিতৰত ইমান শক্তিশালী মধ্যাকৰ্ষণ শক্তি আছে যে যি নেকি 6 বিলিয়ন দূৰত থকা অৱস্থিত প্লুটো গ্ৰহকো নিজৰ কক্ষপথত ঘূৰাই আছে। সূৰ্যৰ মধ্যাকৰ্ষণ শক্তি পৃথিৱীতকৈ 27 গুণ বেছি। সূৰ্যৰ ব্যাস প্ৰায় 1,39,02,684 কিলোমিটাৰ। সৌৰজগতত প্ৰায় 99.86% ওজন কেৱল মাত্ৰ সূৰ্যৰ। চন্দ্ৰ যেতিয়া সূৰ্য আৰু পৃথিৱীৰ মাজত আহে তেতিয়া সূৰ্যগ্ৰহণ হয়। যদি সূৰ্যৰ আকাৰ এটা ফুটবলৰ সমান ধৰা হয় তেনেহ'লে পৃথিৱীৰ আকাৰ এটা মাত্ৰ মটৰৰ সমান হ'ব। তো বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব। আগন্তুক ভিডিঅ'ৰ বাবে নটিফিকেশ্যন অল কৰি দিব এনেকুৱা ইণ্টাৰেষ্টিং ফেক্ট চাবলৈ।